মোৰ মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টিৰ বৈদিক সভ্যতা পাঠ নম্বৰ 13ৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহৰ লগতে পাঠৰ লগত জড়িত অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। এয়া হৈছে অনুশীলনীৰ প্ৰশ্নসমূহ। প্ৰথমে আমি অনুশীলনীৰ প্ৰশ্নসমূহ কৰি যাম, তাৰপিছত আমি অন্যান্য প্ৰশ্নসমূহলৈ যাম। 1 নম্বৰত দিছে উত্তৰ লিখা। প্ৰথম প্ৰশ্নটি হ'ল, ভাৰতৰ কোন দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল? উত্তৰটি হ'ল, ভাৰতৰ উত্তৰ পশ্চিম দিশৰ পৰা আৰ্যসকল ভাৰতৰ সপ্তসিন্ধু উপত্যকালৈ আহিছিল। খ নম্বৰ, আৰ্যসকলৰ পূৰ্বপুৰুষসকল কোন অঞ্চলৰ অধিবাসী আছিল? আৰ্যসকলৰ আদি বসতি স্থান হ'ল মধ্য এছিয়াৰ কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰৰ মাজত থকা ভূভাগ। গ নম্বৰ, সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ মাজত দুটা পাৰ্থক্য দেখুওৱা। সিন্ধু উপত্যকাৰ সভ্যতা আৰু বৈদিক সভ্যতাৰ দুটা পাৰ্থক্য হ'ল, প্ৰথম পাৰ্থক্যটি হ'ল সিন্ধু উপত্যকাৰ লোকসকল কৃষিজীৱী আছিল আৰু বৈদিক সভ্যতাৰ লোকসকল পশুপালক আছিল। দ্বিতীয় পাৰ্থক্যটি হ'ল, সিন্ধু উপত্যকাৰ লোকসকলে লোৰ ব্যৱহাৰ নাজানিছিল, আনহাতে বৈদিক সভ্যতাৰ লোকসকলে লোৰ ব্যৱহাৰ জানিছিল। খ নম্বৰ, 4খন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ? ঋগ্বেদ। ঙ নম্বৰ, আৰ্যসকল গংগা উপত্যকালৈ কিয় আগবাঢ়ি আহিছিল? উত্তৰ হৈছে, আৰ্যসকলে প্ৰথমে সিন্ধু উপত্যকাৰ আশে-পাশে পশুপালন কৰি গাঁওবোৰত জীৱন নিৰ্বাহ কৰিছিল। কালক্ৰমত সপ্তসিন্ধু উপত্যকাত জনসংখ্যা বৃদ্ধি, জন্তুৰ সংখ্যা বৃদ্ধি, ঘাঁহনি পথাৰৰ অভাৱ হ'ব ধৰাত উৰ্বৰা ঠাই বিচাৰি গংগা উপত্যকালৈ আগবাঢ়ি আহিছিল। আন এটি প্ৰশ্ন হৈছে, বৈদিক যুগৰ দুগৰাকী বিদুষী নাৰীৰ নাম লিখা। উত্তৰ, লোপামুদ্ৰা আৰু ঘোষা। আনটি প্ৰশ্ন, আৰ্যসকল কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল? উত্তৰটি হ'ল, ইণ্ডো ইউৰোপীয় ভাষিক গোষ্ঠীৰ মানুহ আছিল। তাৰ পিছৰ প্ৰশ্নটি হ'ল, আৰ্যসকল কিহক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল? গৰুক প্ৰধান সম্পদ হিচাপে গণ্য কৰিছিল। 1 নম্বৰৰ শেষৰটি প্ৰশ্ন হ'ল, আৰ্যসকলে ভাৰতত কোনবিধ ঘৰুৱা জন্তুৰ প্ৰচলন কৰিছিল? উত্তৰটি হ'ল, আৰ্যসকলে ভাৰতত গৰুৰ প্ৰচলন কৰিছিল। 2 নম্বৰত আছে, শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। ক নম্বৰ, বৈদিক যুগৰ আনুমানিক সময়সীমা খ্ৰীষ্টপূৰ্ব 1500ৰ পৰা খ্ৰীষ্টপূৰ্ব 1000ৰ ভিতৰত। উত্তৰটি হৈছে অশুদ্ধ। খ নম্বৰ, ঋক বৈদিক যুগতে 4খন বেদ ৰচনা কৰা হৈছিল। উত্তৰটি অশুদ্ধ। আৰ্যসকলৰ দিনত লোৰ প্ৰচলন আছিল। ইয়াৰে উত্তৰটি শুদ্ধ। ঘ নম্বৰ, সপ্তসিন্ধু স্থানীয় লোকসকলক আৰ্যসকলে হেয় জ্ঞান কৰিছিল। ইয়াৰে উত্তৰটি শুদ্ধ। আৰু শেষৰটি হৈছে, আৰ্যসকলৰ সময়ত সমাজত নাৰীৰ স্থান নিম্ন আছিল। ইয়াৰে উত্তৰটি হৈছে অশুদ্ধ। এতিয়া আমি অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰ হৈ যোৱাৰ পিছত পাঠটিৰ লগত জড়িত অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। প্ৰশ্নকেইটি মই কৈ গৈছোঁ, লগতে উত্তৰকেইটিও কৈ যাম। বৈদিক যুগক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? বৈদিক যুগক দুটা ভাগত ভাগ কৰিব পাৰি। ক নম্বৰ, ঋক বৈদিক যুগ। খ নম্বৰ, পৰৱৰ্তী বৈদিক যুগ। বেদ কেইখন আৰু কি কি? বেদ 4খন। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ। আৰ্য শব্দৰ অৰ্থ কি? আৰ্য শব্দৰ অৰ্থ হ'ল শ্ৰেষ্ঠ। আৰ্যসকল মূলতঃ কি আছিল? আৰ্যসকল মূলতঃ পশুপালক আছিল। বেদৰ আন এটা নাম কি? বেদৰ আন এটা নাম শ্ৰুতি। বৈদিক সাহিত্য কি? বেদ, ব্ৰাহ্মণ, আৰণ্যক, উপনিষদসমূহক একেলগে বৈদিক সাহিত্য বোলে। সপ্তসিন্ধু বুলিলে আমি কি বুজো? সপ্তসিন্ধু বুলিলে আমি সিন্ধু নদী আৰু ইয়াৰ উপনৈ শতদ্ৰু, বিপাশা, ইৰাৱতী, চন্দ্ৰভাগা, বিতস্তা আৰু সৰস্বতী নদীক বুজো। ব্ৰেকেটৰ ভিতৰত থকা নামবোৰ হৈছে বৰ্তমানৰ নাম। যাতায়াতৰ বাবে আৰ্যসকলে কি ব্যৱহাৰ কৰিছিল? যাতায়াতৰ বাবে আৰ্যসকলে ঘোঁৰা আৰু ঘোঁৰাই টনা ৰথ ব্যৱহাৰ কৰিছিল। বৈদিক সভ্যতা কোনে গঢ়ি তুলিছিল? বৈদিক সভ্যতা আৰ্যসকলে গঢ়ি তুলিছিল। আৰ্যসকলে কাক শ্ৰেষ্ঠ দেৱতা বুলি গণ্য কৰিছিল? আৰ্যসকলে
ইন্দ্ৰক শ্ৰেষ্ঠ দেৱতা বুলি গণ্য কৰিছিল। আৰ্যসকলৰ পৰিয়ালৰ মুৰব্বী কোন আছিল? পৰিয়ালৰ বয়োজ্যেষ্ঠ মানুহজনে পৰিয়ালৰ মুৰব্বী আছিল আৰ্যসকলৰ। দুখন মহাকাব্যৰ নাম লিখা, ৰামায়ণ আৰু মহাভাৰত। এইখিনিয়ে আছিলে পাঠ নং 13ৰ অনুশীলনীৰ লগতে পাঠটিৰ লগত জড়িত অন্যান্য দৰকাৰী প্ৰশ্ন উত্তৰসমূহ। আজিলৈ আহিছোঁ, পুনৰ অন্য এটি পাঠ লৈ পেলাই আহিম। ধন্যবাদ।